এইখনে হৈছে আমাৰ দেউতাৰ পুৰণা চাইকেলখন। আমাৰ বাইক স্কুটি নাথাকোঁতে আমি এইখনতে কিমান যে ইফালে সিফালে গ'লোঁ। দেউতাও এইখন চাইকেলতে লৈ পিনি বহুত কষ্ট কৰি আমাক কিমান ডাঙৰ কৰিলে। সেইকাৰণে আজি চাইকেলখনকো আমি এডাল মালা লগাই এডাল ধূপ জ্বলালোঁ। আচলতে আমি যিমান যি হ'লেও কেতিয়াও নিজৰ অতীতটোক পাহৰিব নালাগে। আপোনালোকেও অনুভৱ কৰি ভাবিছোঁ আপোনালোকেও যাতে নিজৰ অতীতটোক কেতিয়াও পাহৰি নাযায়। কাৰণ যিসকল মানুহে নিজৰ অতীতটোক পাহৰি যায় তেওঁলোকে কেতিয়াও মানুহৰ দুখ কষ্ট একো বুজি নাপায়। গতিকে আপোনালোকৰ অনুৰোধ, আপোনালোকৰ অতীতটোক কেতিয়াও যাতে পাহৰি নাযায়। সেইকাৰণে আমি এটা স্মৃতি হিচাপে ইয়াতে ৰাখি থ'লোঁ।